আজি বৰপেটাত 40 গড় মানুহক বোলো হিমন্ত বিশ্ব চৰকাৰে ৰক্ষণাবেক্ষণ নিদিয়ে। কোনে দিয়ে শুনিছেনে? চেয়াৰমান আলীয়ে বোলে 40 গড় অসমীয়া মানুহক বোলে বৰপেটাত শংকৰদেৱ মাধৱদেৱ থকা জেগাত 40 গড় অসমীয়া মানুহক বোলে চেয়াৰমান আলীয়ে ৰক্ষণাবেক্ষণ দিয়ে। শুনক আপোনালোকে কি ক'লে হিমন্ত বিশ্ব শৰ্মাৰ মুখৰ পৰা। ভুল কথা কিয় ক'লে ইয়াতে আপোনালোকে ভুল কথা কিয় ক'লে? 40 গড় মানুহৰ কথা ক'ব আহে, 40 গড় মানুহৰ কথা ক'ব আহে বৰপেটাত শংকৰদেৱ মাধৱদেৱ থকা জেগাখিনিত 40 জন অসমীয়া আছে আৰু সেইটো আপোনালোকে ক'ব খোজে। মুখ খুলি নল'ব দেই, মুখ খুলি নল'ব, মুখ খুলি নল'ব, মুখ খুলি নল'ব, মুখ খুলি নল'ব। মই ইমানে কৈ আছো, 40 গড় অসমীয়া মানুহ আৰু চেয়াৰমান আলীয়ে কয় যে মই ৰক্ষণাবেক্ষণ দিছো। আজি অসমীয়াৰ ইমান দুৰৱস্থা হ'ল, আজি অসমীয়াৰ ইমান দুৰৱস্থা হ'ল যে আপুনি ৰক্ষণাবেক্ষণ দিব লাগে, আপুনি ৰক্ষণাবেক্ষণ দিব লাগে।